টিকট কৰিলোঁ আমি হস্পিটেল আহিছোঁ আমাৰ কলেজা পৰি গৈছে দেই আজি ঠেংখনত ইমান বেয়াকৈ পৰিছোঁ সেইকাৰণে বিষাই আছে কান্দি আছে টিকটটো কৰিলোঁ নলবাৰী গভৰ্ণমেণ্ট হস্পিটেল এইপিনে ডেলিভাৰী কৰা হয় ন ডেলিভাৰী ৰুম ওপৰত কি পেচেণ্টৰ ইমান ধুনীয়া চাফা কিন্তু ডাঙৰ ন হস্পিটেলটো পরীক্ষা করা 10টা মান পুরা ভিড় লাগবো 10টার পিছত লেবৰেটৰী পৰীক্ষাগাৰ আমাৰ মাহী আৰু মায়ে কিবা পৰীক্ষা কৰিব বোলে সেইকাৰণে আৰু সোমাইছে আমি ইয়াত বহো আৰু ন এতিয়া ঘৰত যাম ন আমি হয়নে আমি ঘৰত যাওঁ ন এতিয়া দেখালো ন এইখন হৈছে হস্পিটেল গভৰ্ণমেণ্ট হস্পিটেল বেলঘৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় বেলচৰ আজি প্ৰথম আহিছোঁ আহিব লগাটো তেনেকৈ নাছিলে কলেজা পৰি গ'ল যে সেইকাৰণে আৰু বিষাব পিছত কান্দিব বুলি আহিছোঁ সন্মুখতে পিলপিলি আহিছে ধুনীয়াকৈ উঠিলোঁ এতিয়া আহিলে